হাই বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি আপোনালোকক দেখাম কেনেকৈ আপোনালোকে পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিব পাৰে। ষ্টেপ বাই ষ্টেপ দেখাম, সো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। মই আপোনালোকক দেখাই আছোঁ। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই মোৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিম। ওপেন কৰাৰ পিছত ইয়াত অকল সাৰ্চ কৰিব www.income.gov.in www.incometax.gov.in এটো লিখি সার্চ কৰি দিব। মই সার্চ কৰি দিলো। দিয়াৰ পিছত এটা ইন্টাৰফেস আহিছে। ইয়াত আপোনালোকে চাই আছে আৱাৰ সাৰ্ভিসৰ তলত আছে ভেৰিফাই লিংক আধাৰ। ওপৰ সেকেন্ডত যেটো আছে তাত ক্লিক কৰিব, লিংক আধাৰ। মই তাত ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত চাই আছে লিংক আধাৰত মানে খালি কেইটামান বক্স আহিছে। এই বক্সখিনি এতিয়া ফিল আপ কৰিম আমি, অৰ্থাৎ পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিম। ইয়াত দিম পান নাম্বাৰ, DQNP0835F। এইটো পান নাম্বাৰ দিলো। এতিয়া আধাৰ নাম্বাৰ দিম 353612073831। এতিয়া নেম এজ পাৰ আধাৰত যেটো নাম আছে সেইটো নামে দিব। মই দিলো মোৰ নামটো। আপোনালোকে এনেকৈ দিব। 2 মিনিটতে হৈ যাব মাত্ৰ। এতিয়া মোবাইল নাম্বাৰটো দিব, নিজৰ মোবাইল নাম্বাৰটো 600030194419। মোৰ মোবাইল নাম্বাৰটো দিলো। তাৰ পিছত ইয়াত দুটা অপচন আহিছে। এটা খালি চিনাইছে আই হ্যাভ অনলি ইয়াৰ অফ বাৰ্থ আধাৰ কাৰ্ডৰ লগত আপোনাৰ ডেট অফ বাৰ্থটো সেম আছে নাই আধাৰ কাৰ্ড পান কাৰ্ডটো নহয়, যে আই হ্যাভ অনলি ইয়াৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড। আধাৰ কাৰ্ডৰ লগত আপোনাৰ এইটোই শুদ্ধ। ইয়াত এটা টিক চিহ্ন দিব। আৰু এটা আছে আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ, যে মোৰ আধাৰ ডিটেইলছটো সম্পূৰ্ণকৈ শুদ্ধ। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আছে লিংক আধাৰ, তাত ক্লিক কৰিব। এটা OTP আহিব মোবাইলৰ পৰা। এতিয়া OTPটো দিলেই হৈ যাব। মোৰ এটা OTP আহিছে 509674। কপি কৰিলো মই। Five zero 9674 ভেলিডেট বুলি ক্লিক কৰিম। হৈ গৈছে বন্ধুসকল, আধাৰ পান লিংকিং কমপ্লিট সাকসেসফুল। এইটো যেতিয়া আহিব তেতিয়া ভাবিব বন্ধুসকল যে মোৰ আধাৰ কাৰ্ড পান কাৰ্ডটো লিংক হৈ গ'ল। সো এতিয়া ওকে কৰি দিম।
দিয়াৰ পিছত বন্ধুসকল এনেকৈ আপোনালোকে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব পাৰিব। সো বন্ধুসকল ভিডিওটো যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু বন্ধুসকল যদি এই লিংকটো লাগে তেনেহ'লে আমি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম লিংকটো, আপুনি তাৰ পৰা ক্লিক কৰি চাব পাৰিব বা আধাৰ কাৰ্ড পান কাৰ্ড লিংক কৰিব পাৰিব।